হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালে। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি। আজি মোৰ বিষয়ে ক'ম। মই কিমানলৈকে পঢ়িলোঁ, ক'ত পঢ়িছিলোঁ, তাৰপৰা আৰু মোৰ হাজবেণ্ডৰ ঘৰ ক'ত, তেখেতে কি কৰে, আমিনো কেতিয়া লগ পাইছিলোঁ, সেইবিলাকৰ বিষয়ে আপোনালোকক ক'ম আজি। মই কি খাই ভাল পাওঁ, মোৰ মাহঁতৰ ঘৰ ক'ত, সেইবিলাক কৈ থাকিম বাৰু। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ফটোবিলাক দি দিছোঁ, তাৰপৰা মই মোৰ বিষয়ে কৈ যাম। মোৰ মাৰ ঘৰ বেলশৰত আৰু মোৰ হাজবেণ্ডৰ ঘৰ নলবাৰীত। মই হাইস্কুল পঢ়িছিলোঁ। মোৰ পঢ়াৰ বিষয়ে মই কিমানলৈকে পঢ়িলোঁ বাৰু। জাগাৰাত পঢ়িছিলোঁ আৰু হাই ছেকেণ্ডাৰী বেলশৰত শহীদ স্মৃতিত, তাৰপৰা তাতে হাই ছেকেণ্ডাৰী কৰিলোঁ আৰু ডিগ্ৰীও তাতে কৰিলোঁ বেলশৰতে। মই তেখেতক লগ পাইছিলোঁ ফাৰ্ষ্ট বেলশৰ মন্দিৰত দুৰ্গা পূজাত, তাতে দেখিছিলোঁ ফাৰ্ষ্ট। সেই তেতিয়াৰ পৰাই আৰু সেনেকৈ আমাৰ 3 বছৰ পাৰ কৰিলোঁ। আমি তেনেকৈ লগ কৰা নাছিলোঁ, তেখেতে আহিব নোৱাৰে আৰু কেতিয়াবা কৰোঁ, 4 মাহ 5 মাহ তেনেকৈ মূৰত এডিং কৰোঁ। তেনেকৈ 3 বছৰ পাৰ কৰিলোঁ। তাৰপাছত আমাৰ বিয়াৰ কথা ওলালে। তাৰপিছত তেখেতৰ মানুহ আহিল আমাৰ ঘৰত মোক চাবলৈ 18 ফেব্ৰুৱাৰী 2022 চনত। মোৰ মেহেন্দিৰ ফটো দিছোঁ, সেয়া 16 ফেব্ৰুৱাৰীৰ মেহেন্দিৰ ফটো। মোৰ ভণ্টিৰ লগৰ এজনীয়ে দিছে লগাই, ধুনীয়াকৈ দিছে লগাই। এয়া মোৰ হাজবেণ্ড। জোৰোণৰ ফটো দিছোঁ, এই জোৰোণৰ ফটো। আৰু এয়া মা আমাৰ। বাইদেউ, এয়া শাহুমা। এইখিনি গোটেই জোৰোণৰে ফটো দি দিছোঁ। এয়া ননদ মোৰ। তোমাকে পাবলে মোরে জিয়া। বৰদেউতা, দিনৰ বিয়াৰ দিনৰ ফটো এইবিলাক। মা পানী তোলা যোৱাত সকলোবোৰ আছে ইয়াত। মা, ভণ্টি, বাইদেউ আৰু আমাৰ ফেমিলিটো, বৰ্তাহঁতৰ দাদা, ভাইটি, ভণ্টি দুজনী, জেঠাই, বৰমা, দাদা, জেঠাইহঁতৰ ভণ্টি, বাইদেউ ছোৱালী, দেউতা। এয়া আমাৰ গুণু। এইখিনি আমাৰ মামাহঁতৰ পৰিয়াল। এয়া আমাৰ ভণ্টিৰ গাঁৱৰ ফ্ৰেণ্ড। আমাৰ জেঠাইটো বাইদেউ, জেঠাই বাইদেউ, ভিনদেউ, দেউতাৰ বন্ধুবিলাক। এই কাষৰে ভাইটি, সিয়ে মোক নখ খামাইছে। এইখিনি সময়ত বহুত দুখ লাগে, সকলোৱে জানে কেনেকুৱা লাগে। সঁচাকৈ বহুত বেয়া লাগে এইখিনি সময়ত।
এইখিনি গা ধোৱাৰ পাছত ফটো ভিনদেউই দাঙি নিছে মোক। চোতালত বহি থকা সেইখিনি সময়ত গুটিবিলাকে একদম নাচি আছে। তাৰে ফটোৱে বাইদেউ নাচিছে একদম। তোমাৰ মৰমৰে তুমি কাষতে ৰলে পাবাহি তাৰি মোৰ লগৰী কেইজনী মোক লগৰ ল'ৰাই মেকআপ কৰি দিছে। গধূলিৰ ফটো, এইখিনি গধূলিৰ ফটো। বৰমাহঁতৰ বা বৌ, আমাৰ গাঁৱৰ দাদা বাইদেউহঁত, আমাৰ গাঁৱৰে দেউতা, মা দেউতা, মোৰ বান্ধৱী, মৰম লগা ভণ্টি, এই ভণ্টি, আমাৰ গাঁৱৰ গোটেইখিনি, আমাৰ চাৰিওটা বাই ভনী, আমাৰ বৌহঁতৰ পৰিয়াল, আমাৰ গাঁৱৰ টিকলাকেইটা, এয়া মোৰ ফ্ৰেণ্ড, এয়া দাদা দুজন, আমাৰ ভণ্টিৰ লগৰী, এয়া আমাৰ দাদা, আমাৰ গাঁৱৰে দাদা বাইদেউ, আমাৰ গাঁৱৰ আইতা খুৰী, মা দেউতা। গধূলি চবেই নাচিছে। সঁচাকৈ সকলোৱে বহুত ফূৰ্তি কৰিছে বিয়াত। মাও নাচিছে। সেয়া তিনিওজনী বাই ভনী, মোৰ ফ্ৰেণ্ড, মামা দুজন, এয়া মোৰ ভণ্টি, আৰু এয়া জেঠাইহঁতৰ দাদা, আমাৰ জেঠাইহঁতৰ পৰিয়াল, ভণ্টি, এয়া বৰ্তাহঁতৰ দাদা, এয়া মোৰ সৰু ভণ্টি, তাই মোৰ খুবেই মৰমৰ। এইবিলাক যে ভিডিঅ' দিছোঁ, তাইয়ে মোক চব গোটেইখিনি এডিট কৰি দিছে, কেনেকৈ কৰিব লাগে তাইয়ে শিকাই দিছে। এয়া গোটেইখিনি ৰাতিৰ ফটো, দৰা অহাৰ আগৰ বাইদেউ ভণ্টি, মা দেউতাই দৰা অহাৰ আগত সকলোৱে ৰৈ আছে। ভণ্টিয়ে ধুৱাইছে ভৰি দৰাক। দৰাক আদৰাৰ সময়ত এয়া মোক ভণ্টিয়ে কইনা ধৰিছে, তাইয়ে লৈ আহিছে বাহিৰত মোক। তাইও মোৰ সঁচাকৈ বহুত মৰমৰ। এইখিনি সময়ত ভালো লাগিছে বহুত, কাৰণ ইমান বছৰৰ ভালপোৱা আমাৰ মালা পিন্ধোৱা সময়ত সকলোৱে আশীৰ্বাদ কৰিব আমাৰ বৈবাহিক জীৱন যাতে ভালে ভালে যায়। এইখিনি আঙুঠি লুকোৱা সময়ত, তাৰ পাছতে কইনা বিদায়। এইখিনি সময়তো ক'ব নালাগে, সকলোৱে জানে কেনেকুৱা লাগে আৰু এইখিনি সময়ত সঁচাকৈ বহুত। এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। সকলোৱে চাব, মৰম দিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।